স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পাকঘৰলৈ। আজি মই এটা সহজ ৰেচিপি এটা লৈ আহিছোঁ, জেলেপি। হয়, জেলেপি বুলি ক'লে মনলৈ এনেকুৱা এটা ভাৱ আহে যে এইটোতো বহুত টান কাম, এইটো আমি কেনেকৈ ঘৰতে বনাম। কিন্তু এইটো আপোনালোকে তৎক্ষণাত বনাব পাৰিব আৰু অতি কম সামগ্ৰী দি বনাব পাৰিব। পাৰফেক্ট জেলেপি এটা বনাবৰ কাৰণে আমি কি কৰিব লাগে এই গোটেইখিনি টিপছ মই এই ভিডিঅ'টোত দিম। আপোনালোকে মাত্ৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালদৰে চাব। আহকচোন জেলেপিটো আমি একেলগে বনাওঁ। আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমতে আমি চুগাৰ চিৰাপটো বনাই ল'ম। চুগাৰ চিৰাপ বনাবৰ কাৰণে এনেকুৱা এটা বাচন ল'ব যোনটোৰ হাইটটো বেছি হয়। গাখীৰৰ চচপেনো ল'ব পাৰে বা যিকোনো যি চচপেন লয় সেইটোৱে ল'ব পাৰে। খালি বাচনটোৰ হাইটটো বেছি হ'ব লাগে, নহ'লে পিছত আমাৰ জেলেপিখিনি ডুবাবৰ কাৰণে আমাৰ দিগদাৰ হ'ব। সেইকাৰণে হাইটটো যেন আপোনালোকে যেন মন কৰে। এইটো হ'ল মোৰ ফাৰ্ষ্ট টিপ, বাচনৰ হাইটটো মন কৰিব। এতিয়া আমি ইয়াতে 2 বাটি চেনি দিম। এতিয়া মই এবাটি চেনি দিলোঁ। এতিয়া আৰু এবাটি চেনি মই ইয়াতে দি দিম। যোনটো বাটি দি আমি চেনি জুখিছিলোঁ সেই বাটি দিয়ে আমি এতিয়া এবাটি পানী দিম। ইয়াত আমি 2 বাটি চেনি দিছোঁ আৰু এবাটি পানী দিছোঁ। তাৰমানে ইয়াৰ ৰেচিঅ'টো হৈছে 2:1। দুভাগ যদি আমি চেনি দিছোঁ তেতিয়াহ'লে এভাগ পানী দিব লাগে। আৰু এইটো হৈছে মোৰ ছেকেণ্ড টিপ, পাৰফেক্ট জেলেপি চুগাৰ চিৰাপৰ কাৰণে যিমান চেনি তাৰে আধা পানী। এতিয়া আমি ইয়াতে এটুকুৰা নেমু দিম। এটুকুৰা বা 2 টুকুৰা, তাতকৈ বেছি দিব নালাগে। নেমু দিলে ক্ৰিষ্টেলাইজেশ্যনটো হ'ব নিদিয়ে। তাৰ মানে ঠাণ্ডা হ'লে, চুগাৰ চিৰাপটো ঠাণ্ডা হ'লে যোনটো এটা চেনিৰ এটা চামনি পৰে সেই চামনিটো পৰিবলৈ নিদিয়ে নেমুটো দিলে। যেতিয়া এটা উতল আহিব তেতিয়া আমি নেমুটো উঠাই পেলাম। এতিয়া আমি গেছৰ ফ্লেমটো ল' কৰিম আৰু তাতে আমি ফুড কালাৰ দিম। মই ইয়াতে য়েল্ল' ফুড কালাৰ দিছোঁ, আপোনালোকে অৰেঞ্জো দিব পাৰে। যদি আপোনালোকে ফুড কালাৰ দিব বিচৰা নাই তেনেহ'লে ইয়াতে কেশৰ দিব পাৰে, কিন্তু কেশৰটো বৰ দামী সেইকাৰণে মই কেশৰটো ইয়াতে মই ব্যৱহাৰ কৰা নাই। কেশৰৰ জেগাত আপোনালোকে হালধিও দিব পাৰে, কিন্তু হালধিটো দিলে চাব যে হালধি গুড়ি বেছিকৈ নিদিব, অলপ কমকৈ দিব লাগে, নহ'লে হালধি টেষ্টটো আহি যাব। কালাৰ নিদিলেও চলি যায় কাৰণ টেষ্টটোতো আমাৰ একেই থাকে। কালাৰটোতো খালি দেখাত ভাল দেখিবৰ কাৰণেহে ইয়াতে দিয়া গৈছে। এতিয়া মই গেছটো হাই কৰি দিছোঁ। হাই ফ্লেমত এতিয়া মই 1 মিনিটমানৰ কাৰণে উতলাম। আমাক কিন্তু চুগাৰ চিৰাপটো খুব বেছি ডাঠ হ'ব নালাগে, খুব পনীয়াও হ'ব নালাগে, খুব ডাঠো হ'ব নালাগে। কাৰণ যদি বেছি ডাঠ হয় তেতিয়াহ'লে আমাৰ আকৌ পিছত দিগদাৰ হ'ব, জেলেপিবোৰে এবজৰ্ব নকৰিব চুগাৰ চিৰাপটো। আৰু বেছি পনীয়া হ'লে আমাৰ জেলেপিবোৰ আকৌ খুব ঢিলা ঢিলা হৈ যাব। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ, নহ'লে মোৰ চুগাৰ চিৰাপটো বেছি ডাঠ হৈ যাব। এতিয়া আমি কেনেকৈ গম পাম যে আমাৰ চুগাৰ চিৰাপটো জেলেপিৰ কাৰণে হৈছেনে নাই হোৱা, তাৰে এটা ট্ৰিক আছে। কি কৰিব, চুগাৰ চিৰাপটো অলপমান আঙুলিত লৈ লওক। এতিয়া আঙুলিত লৈ পেলাই অলপমান এনেকৈ মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰি চাওক। অলপমান আঠা আঠা নিচিনা লাগিব। অলপ দেখিছেনে, এটা অলপমান লাইন এটা হোৱা নিচিনা হৈছে। পূৰা লাইন হোৱা নাই কিন্তু অলপ লাইন এটা হোৱা নিচিনা হয়। এই তেনেকুৱাই হ'ব লাগে। আৰু এইটো হ'ল মোৰ তৃতীয় টিপ, আমাৰ চেনিৰ ঘোলটো না বেছি ডাঠ না বেছি পাতলা হ'ব লাগে। এতিয়া আমি জেলেপিৰ ঘোলটো বনাম। প্ৰথমতে এটা ডাঙৰ বাতি এটা লৈ ল'ব, তাতে এতিয়া আমি এবাটি ময়দা দিম। মই সেই বাতিটোৱে লৈছোঁ যোনটো বাতি দি আমি চেনি লৈছিলোঁ আৰু পানী লৈছিলোঁ। এতিয়া আমি ইয়াতে 1 চামুচ ঘি দিম। ঘিটো দিলে জেলেপিবোৰ ক্ৰিস্পি হয়, মানে মচমচীয়া হয় খুব খাবলৈ। গোটেইখিনি ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া তাতে আমি পানী দিম। পানীও একেই সেই বাতিটো দি, মুঠতে আপোনালোকে যি বস্তু দি আপোনালোকে জুখিব সেই বস্তু, যদি কাপ লয় কাপে দিয়ে গোটেইখিনি কৰিব। যদি মই যেনেকৈ বাতি লৈছোঁ মই গোটেই বাতি দিয়েই কৰি আছোঁ। চেনি হওক, পানী হওক, ময়দা হওক, গোটেই মই সেই বাতিটোতেই কৰিছোঁ। মানে জোখটো এটা বস্তু দিয়ে ল'ব, বেলেগ বেলেগ নকৰিব, নহ'লে আপোনালোকৰ মেজাৰমেণ্টবোৰ চব ভুল হৈ যাব। পানীখিনি মই একেবাৰতে দি দিয়া নাই, মই অলপ অলপ দি ঘুটি আছোঁ। নহ'লে বেছি যদি পৰি যায় তেতিয়াহ'লে আমাৰ আকৌ জেলেপি বেটাৰটো আকৌ বেয়া হ'ব। পনীয়া হ'ব নালাগে, এই পকৰি বনালে যেনেকুৱা হয় ন, সেই তেনেকুৱা টাইপৰে হ'ব লাগে। অলপমান ডাঠ, খুব বেছি ডাঠো নহয় কিন্তু অলপমান ডাঠ। এতিয়া মই এই মিশ্ৰণটো 5 মিনিটৰ কাৰণে ফেটি ল'ম। ফেটিবৰ কাৰণে আপোনালোকে হেণ্ড উইক্স ব্যৱহাৰ কৰিব পাৰে আৰু নহ'লে আপোনালোকে হাতৰ আঙুলিকেইটাও উইক্স বনাই ফেটি ল'ব পাৰে। কামটো পিছে দুটাই একেই কৰে। ফেটাৰ আগতে মই ইয়াতে 1 চামুচ নেমু ৰস দিছোঁ। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ফেটি ল'ম। পানী মোৰ ইয়াতে গোটেইখিনি প্ৰয়োজন নহ'ল, অলপমান থাকি গ'ল।
5 মিনিট ফেটাৰ পিছত ইয়াতে আমি 1 পেকেট ইনো দি দিম। দোকানৰ যোনটো আমি জেলেপি খাওঁ সেইটোতো গোটেই ৰাতিটো ৰাখে, মানে প্ৰায় 12 ঘণ্টা মানে ৰাখে। কিন্তু যেহেতু আমি এই বেটাৰটো আমি 12 ঘণ্টা ৰাখা নাই আৰু আমি এইটো ইনষ্টেণ্টলি বনাম, সেইকাৰণে ফাৰ্মেণ্টেশ্যনৰ কামটো আমাৰ এই ইনোটোৱে কৰিব। ইনো দিয়াৰ লগে লগে চাওক আমাৰ বেটাৰটো ফ্লাফি হৈ গৈছে, ফুলি গৈছে। এতিয়া আৰু অলপমান ফেটি ল'ম আৰু তাৰপিছতে আমাৰ জেলেপি ঘোলটো ৰেডি হৈ যাব। ঘোলটো যদি অলপমান পনীয়া হৈ যায় তেতিয়াহ'লে আপোনালোকে ইয়াতে ময়দা এড কৰি ল'ব। এতিয়া এবাৰ কনচিষ্টেঞ্চিটো এবাৰ চাই লওক। আমাৰ ঘোলটো না বেছি পনীয়া হৈছে না খুব ডাঠ হৈছে, একদম মিডিয়াম জোখৰ হৈছে। জেলেপি ভাজিবৰ কাৰণে আমাৰ বাচনটো অলপ চেপেটা হ'ব লাগে, সেইবাবে মই এখন ফ্ৰাইং পেন লৈছোঁ আৰু এইটোৱে হৈছে মোৰ 4th টিপ। জেলেপিখিনি ভাজিবৰ কাৰণে এতিয়া আমি ৰিফাইন অইল বা ঘি ল'ম। তেল বেছি ওপৰত নল'ব, অকল আধা ইঞ্চমানলৈ ল'লে হ'ল। মুঠতে জেলেপিখিনি ডুবিব লাগে ভাজিবৰ কাৰণে। এতিয়া ফ্ৰাইং পেনখন মই গেছত দিম। মই তেলত অলপমান ঘি দি লৈছোঁ যেন অলপমান ঘিৰ টেষ্টটো আহে। এতিয়া মই এটা দৈ পেকেট লৈছোঁ, আপোনালোকে গাখীৰৰ পেকেটো ল'ব পাৰে বা পাইপিং বেগ যদি আছে পাইপিং বেগো ল'ব পাৰে বা চচৰ বটল ল'ব পাৰে। এতিয়া মই এইটো এটা গিলাচত প্লেচ কৰিম। এতিয়া জেলেপি ঘোলটো ইয়াতে মই ঢালি দিম। গোটেইখিনি ঢালি নিদিওঁ, অলপ অলপকৈ ঢালি যাম। মুখখন মই ৰাবাৰ বেণ্ডডাল দি বান্ধি লৈছোঁ। এতিয়া মই কেঁচি দি কাটি এটা সৰু ফুটা এটা বনাই ল'ম। জেলেপি ভাজিবৰ কাৰণে তেলটো খুব বেছি গৰমো হ'ব নালাগে আৰু খুব ঠাণ্ডাও হ'ব নালাগে। এতিয়া আমি এটা জেলেপি বনাই আমি চাই ল'ম যে তেলটো জোখৰ হৈছেনে নাই হোৱা। দিয়াৰ লগে লগে জেলেপিটো উঠি আহিছে, তাৰমানে আমাৰ তেলৰ যোনটো গৰমটো সেইটো জোখত আছে। যদি তেলটো যদি অলপ ঠাণ্ডা হয়, মানে জোখৰ গৰমটো নহয়, তেতিয়াহ'লে জেলেপিটো এইটো ধৰণৰ চেপেটা হ'ব। মই এটা বনাই দেখাইছিলোঁ ঠাণ্ডা তেলত কেনেকুৱা হয় জেলেপি ভাজিলে। জেলেপিৰ শ্বেপটো প্ৰেক্টিচৰ ওপৰত হয়। প্ৰথমতে আপোনালোকে ভিতৰৰ পৰা বাহিৰলৈকে গোল গোলকৈ ঘূৰাব আৰু ঘূৰাই পেলাই এডাল লাইন ভিতৰলৈ টানি আনিব, তাৰমানে এইটো বান্ধি দিব লাগে। যদি আপোনালোকে এইটো বান্ধি নিদিয়ে তেতিয়াহ'লে এইটো খুলি যাব। জেলেপিৰ শ্বেপটো প্ৰেক্টিচৰ ওপৰত কথা। প্ৰথমতে অলপ তেৰা বেকা হ'ব পাৰে, কিন্তু এবাৰ যেতিয়া হাতখন বহি যায় তেতিয়া আপোনালোকৰ জেলেপিকেইটা একদম পাৰফেক্ট গোল গোল হৈ যাব আৰু তেতিয়া কৰিবলৈও খুব ভাল লাগে। জেলেপিকেইটা ভাজোঁতে 2 বা 3 মিনিট লাগিব। ভাজা হোৱাৰ লগে লগে চুগাৰ চিৰাপত দি দিব লাগে। যদি পলম হয় তেতিয়াহ'লে ই ভালদৰে চুগাৰ চিৰাপটোৰ ৰস সেইটো গাত ল'ব নোৱাৰে। জেলেপিকেইখন মই 7-8 ছেকেণ্ডৰ কাৰণে চুগাৰ চিৰাপত থৈছোঁ আৰু তাৰপিছতে হেতা এখন দি মই উঠাই আনিছোঁ। মোৰ নেক্সট টিপটো এইটোৱে যে ভাজাৰ লগে লগে জেলেপিকেইখন চুগাৰ চিৰাপত যেন দি দিয়ে। ইয়াতে মই আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছোঁ, চুগাৰ চিৰাপটো যেন ঠাণ্ডা হৈ যাব নালাগে। যদি ঠাণ্ডা যদি হৈ গৈছে তেতিয়াহ'লে অলপমান গৰম কৰি ল'ব, মানে চুগাৰ চিৰাপটো অলপমান কুহুমীয়া হৈ থাকিব লাগে। মোৰ গোটেইবোৰ জেলেপি বনোৱা হৈ গৈছে। এয়া চাওক, এবাটি ময়দা দি কিমানকেইখন জেলেপি হৈ যায়। পুৰা পাৰফেক্ট জেলেপি হৈছে, দোকানৰ নিচিনা। এতিয়া মই এখন জেলেপি আপোনালোকক ভাঙি দেখাইছোঁ। এয়া চাওক, কি ধুনীয়াকৈ ভাঙি গৈছে, ভিতৰত পুৰা ৰসো সোমাই গৈছে। এখন কিয় মই আৰু এখন ভাঙি দেখাইছোঁ আপোনালোকক। চাওক, এইখনো একেই আগৰখনৰ নিচিনাই হৈছে। মোৰ গোটেইবোৰ জেলেপিয়ে মচমচীয়া আৰু জুচি হৈছে। জেলেপি বনাবৰ কাৰণে মই যোনকেইটা ষ্টেপ আপোনালোকক দেখালোঁ সেই গোটেইকেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰিব আৰু আপোনালোকৰ জেলেপিও এইদৰেই হ'ব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে এটা লাইক দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা এটা ৰেচিপি লৈ মই পুনৰ উভতিম আপোনালোকৰ চেনেল পাকঘৰ ৰেচিপি লৈ।